নমস্কাৰ বন্ধুসকল আজি ইউজ ট্ৰিক ইউজ কৰি কিনে এইটো কুৱেশ্যন কোডটো কৰিম 92 মাল্টিপ্লাই 94 প্লাছ 1 কি হ'ব সোৰ্স আৰআৰবি আৰটিপিচিৰ পৰা এইটো কুৱেশ্যন লোৱা হৈছে 43 মাল্টিপ্লাই 49 প্লাছ 9 23 মাল্টিপ্লাই 25 প্লাছ 1 এতিয়া কি কৰিব লাগে 9 যোনটো আছে বা এনেকৈ 1 যোনটো আছে তাহাঁতৰ মানে কি কৰিব লাগে স্কয়াৰ ৰুট ল'ব লাগে স্কয়াৰ ৰুট মানে কি ৰুট বা স্কয়াৰ ৰুট ইয়াক ৰুট বুলি ক'ব পাৰোঁ বা স্কয়াৰ ৰুট বুলি ক'ব পাৰোঁ The square root of 9 is equal to 3. এতিয়া কি কৰিব লাগে 43 যদি মই প্লাছ কৰোঁ প্লাছ 3 যোনটো এনসাৰ হ'ব এইটো আমাৰ ফাইনেল এনসাৰ হৈ যাব চাওক ইমান ইজিলি হৈ গ'ল আৰু 49 টো যদি মাইনাছ কৰি দিওঁ 3 দি তেতিয়া 46 হ'ব এইটো আমাৰ ফাইনেল এনসাৰ 46 মানে ফাইনেল এনসাৰ এতিয়া 1 ৰ স্কয়াৰ ৰুটটো কিমান হ'ব 1 হ'ব যদি মই 1 ৰ স্কয়াৰ ৰুটটো ওলাওঁ 1 হ'ব এতিয়া 23 প্লাছ 1 24 হৈ যাব ঠিক আছে আৰু 25 মাইনাছ 1 কৰিলে মানে ফাৰ্ষ্ট সংখ্যাটো প্লাছ 1 কৰিব লাগে নেক্সট সংখ্যাটো মাইনাছ কৰি দিব লাগে এটা আমাৰ ফাইনেল এনসাৰ আহি গ'ল সো আপোনালোকে কমেন্ট কৰি এইটো জনাই দিব পাৰিব যে এইটো কুৱেশ্যনৰ এনসাৰটো কি হ'ব লাগে বিশেষকৈ এইটো কুৱেশ্যন আপোনালোকৰ সিম্পল কুৱেশ্যন হয় আৰু আৰআৰবি হ'ল বা অসম